ভোট চৰি আচলতে গণতন্ত্ৰৰ প্ৰতিয়ে কেৱল ভাবুকি নহয়, কাৰণ বিজেপিয়ে ভাৰতীয়কৰণৰ নামত অসমীয়া জাতীয় জীৱন আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে। 2014 চনৰ পৰা যদি চাই তেনেহলে বিজেপিয়ে নিৰ্বাচনী বাতৰণি পাৰ হ'বলৈ কাৰণে অসমীয়া জনগণক প্ৰলোভন দিলে, বিজেপিক ভোট নিদিলে আঁচনি কৰ্তন কৰাও ভাবুকি দিলে, নিজৰ সুবিধা মতে তেওঁলোকে ডিলিমিটেশ্যন কৰিলে কেতিয়াও পূৰণ কৰিব নোৱাৰা কিছুমান প্ৰতিশ্ৰুতি দিলে। কিন্তু যেতিয়া বিজেপিয়ে দেখিলে যে এতিয়া তেওঁলোকৰ টেঙা বাৰে বাৰে বিক্ৰী কৰা ইমান সহজ নহয়, তেতিয়া তেওঁলোকে এছাৰ আনিলে আৰু এতিয়া এছাৰৰ যোগেদি অসমীয়া জনগণৰ যি ভোটৰ অধিকাৰ, যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ কাঢ়ি ল'বলৈ তেওঁলোকে চেষ্টা চলাই আছে। ইতিমধ্যে আমি সংবাদ মাধ্যমত পাইছোঁ যে বকো চমৰীয়াৰ সমষ্টিত কেইগৰাকীমান আচলতে বিজেপি কাৰ্যকৰ্তাই উপায়ুক্তৰ অফিচত গৈ পেলাই সেই অফিচটো তেওঁলোকে বিজেপি অফিচৰ দৰে ব্যৱহাৰ কৰিছে। আন এটা সংবাদ মাধ্যমত পোৱা গৈছে যে এজন BLO, তেখেতৰ নাম বসুমতাৰী, তেওঁৰ নাম মৃদুল বসুমতাৰী, তেখেতৰ নাম আচলতে অভিযুক্তকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছে, কিন্তু তেওঁ গমেই নাপায় যে তেওঁ কাৰ বিৰুদ্ধে অভিযোগটো আনিছে। তেওঁৰ নাম আৰু তেওঁৰ নম্বৰ ব্যৱহাৰ কৰা হৈছে, কিন্তু তেওঁ এই কথা একোৱে গম নাপায়। মানে এনেকুৱা হৈছে যে অভিযুক্তকাৰীয়ে অভিযোগ দিছে, কিন্তু তেওঁলোকে নিজেই গম পোৱা নাই যে তেওঁলোকে কেতিয়াও সেই অভিযোগটো দিছে। এনেকুৱা বহুত নিউজ আচলতে সংবাদ মাধ্যমত এইকেইদিন প্ৰচাৰ হৈ আছে। এতিয়া আচলতে আমি এইখিনি ভোট চৰি বুলি ক'বলৈ নোৱাৰোঁ, ইয়াক আচলতে আমি ক'ব লাগিব যে ভোটক বলপূৰ্বকভাৱে এইখন চৰকাৰে আচলতে দিন ডকাইতি কৰিছে। আজি হয়তো এইখন চৰকাৰে বিচাৰি বিচাৰি কেইজনমান ব্যক্তিৰ নাম তেওঁলোকে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিছে, যিসকল ব্যক্তি আচলতে এইখন চৰকাৰৰ বিৰুদ্ধে মাত মাতি আছে বা তেওঁলোকৰ নিজৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এটা নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণে হয়তো কিছুমানৰ নাম তেওঁলোকে কৰ্তন কৰিছে। কিন্তু কালি পৰহি আপোনালোকেও যদি এইখন চৰকাৰৰ বিৰুদ্ধে মাত মাতে, তেতিয়া আপোনালোকৰ নামো যে এই ভোটাৰ লিষ্টৰ পৰা কৰ্তন নহ'ব, সেই কথা কিন্তু কোনো গেৰেণ্টি নাই। ভাৰতীয়কৰণৰ নামত অসমীয়া জাতীয় জীৱন আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে। 2014 চনৰ পৰা যদি চাই তেনেহলে বিজেপিয়ে নিৰ্বাচনী বাতৰণি পাৰ হ'বলৈ কাৰণে অসমীয়া জনগণক প্ৰলোভন দিলে, বিজেপিক ভোট নিদিলে আঁচনি কৰ্তন কৰাও ভাবুকি দিলে, নিজৰ সুবিধা মতে তেওঁলোকে ডিলিমিটেশ্যন কৰিলে কেতিয়াও পূৰণ কৰিব নোৱাৰা কিছুমান প্ৰতিশ্ৰুতি দিলে। কিন্তু যেতিয়া বিজেপিয়ে দেখিলে যে এতিয়া তেওঁলোকৰ টেঙা বাৰে বাৰে বিক্ৰী কৰা ইমান সহজ নহয়, তেতিয়া তেওঁলোকে এছাৰ আনিলে আৰু এতিয়া এছাৰৰ যোগেদি অসমীয়া জনগণৰ যি ভোটৰ অধিকাৰ, যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ কাঢ়ি ল'বলৈ তেওঁলোকে চেষ্টা চলাই আছে। ইতিমধ্যে আমি সংবাদ মাধ্যমত পাইছোঁ যে বকো চমৰীয়াৰ সমষ্টিত কেইগৰাকীমান আচলতে বিজেপি কাৰ্যকৰ্তাই উপায়ুক্তৰ অফিচত গৈ পেলাই সেই অফিচটো তেওঁলোকে বিজেপি অফিচৰ দৰে ব্যৱহাৰ কৰিছে। আন এটা সংবাদ মাধ্যমত পোৱা গৈছে যে এজন BLO, তেখেতৰ নাম বসুমতাৰী, তেওঁৰ নাম মৃদুল বসুমতাৰী, তেখেতৰ নাম আচলতে অভিযুক্তকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছে, কিন্তু তেওঁ গমেই নাপায় যে তেওঁ কাৰ বিৰুদ্ধে অভিযোগটো আনিছে। তেওঁৰ নাম আৰু তেওঁৰ নম্বৰ ব্যৱহাৰ কৰা হৈছে, কিন্তু তেওঁ এই কথা একোৱে গম নাপায়। মানে এনেকুৱা হৈছে যে অভিযুক্তকাৰীয়ে অভিযোগ দিছে, কিন্তু তেওঁলোকে